তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল KY751। তো আছোঁ এতিয়া হেৰিত খেতি আছোঁ এতিয়া ধুনীয়াকৈ। তো আমি ইয়াতে বিহু খাব আহিছোঁ গোটেইবিলাকে চাওক ধুনীয়াকৈ বিহু খাব আহিছোঁ গোটেই সোপাই। এফালে আছে আমাৰ ফিলিং বাই, এফালে Win63, এফালে আমাৰ খেতি বাই, এফালে আহিয়ে কামত ধৰিব পাইছে চাওক বাচন মাজিব পাইছে এদিকে। এফালে আমাৰ ভাত হৈ আছে এদিকে আৰু পাকঘৰত হৈ আছে মাংস। তো গাইজ অলপমান এতিয়া ঘূৰিব আহিছোঁ পাহাৰৰ চাইডে চাওক চাৰিওফালে পাহাৰ আছে। এফালে মাকৈ গছ নাই কি গছ নাজানো এইটো কিবা গছ কয় এইটো। এফালে আমাৰ বাদলে স্কুটি চলাই আছে আজি আৰু চাওক ৰাস্তা গাইজ কি গুলিৰ ৰাস্তা। তো গাইজ এতিয়া আছোঁ ধুনীয়াকৈ খেতিত আৰু চাব পাৰে কামাখ্যা মা মন্দিৰ। তো আপোনালোকক মই ওপৰৰ পৰা এবাৰ দুখাই দিম। তো আমি এতিয়া ওপৰত যাম। তো ওপৰৰ ব্লক এই বাটীয়া মানুহ সব এইবিলাকে হেৰি গতি নামিলেও স্কুটি বাইক ঘূৰাবলগীয়া হওঁতে বাটীয়া মানুহ সোপা। তো গাইজ ভিডিঅ'টো চাই থাকিব আৰু চাওক এইটো হৈছে আমাৰ কামাখ্যা মা মন্দিৰ। তো চাওক আপোনালোকে তো গাইজ এইটো হৈছে কামাখ্যা মা মন্দিৰ। তো চালে আপোনালোকে সেইফালে ফটো শ্বুট হৈ আছে আৰু গাইজ ওপৰৰ পৰা তলৰ ভিউ চাওক কি চালে লাগিছে গাইজ। তো গাইজ মা কামাখ্যাৰ পৰা মন্দিৰৰ পৰা ওলাই দিব লাগে এতিয়া ধুনীয়াকৈ এতিয়া যাম ঘৰত। তো ভাত পানী খাম। এফালে ভাত ৰেডি কৰি আছে। আমি আহিলোঁ অলপ ঘূৰিবৰ কাৰণে দিগি। তো গাইজ ভিডিঅ'টো চাই থাকিব আৰু অলপমান আছে চাই থাকিব গাইজ ক্লিপ মানে স্কিপ নকৰিব। তাত যায় ভাত খাব লাগিব। হেপী বিহু আৰু এবাৰ কৈছোঁ গাইজ হেপী বিহু মোৰ ফালৰ পৰা। তো চাব পাৰে ৰাস্তাটো কিমান হেৰি ডাউন। ৰাস্তাটো বন্ধ কৰি হ'লেও যাব পাৰে গাইজ। আপোনালোকৰ তেলৰ খৰচাটো কমিব গাইজ। এইফালে আমাৰ পৰা ৰাইডাৰবোৰ আহি আছে গাইজ বেক চাইডে। আৰু গাইজ ঘৰত আহি পাই গ'লোঁ আৰু তাত কি ধুনীয়াকৈ এতিয়া মাংস বনাই আছে। এফালৰ পৰা মাংস দি আছে গাইজ তেলত। এফালে আলু কাটি ৰেডি, এফালে মাংস এতিয়া বনাই আছে। ইমান সময় মাইকী মানুহ থাকোঁতে এই ল'ৰা মানুহটোহে হেৰি কি লাও নয়তো লাও কাটি আছে চাওক গাইজ বিকাশ যে সেনেকৈ কৈছোঁ গাইজ বিয়াখন পাতি ল'ব দিবি সোনকালে। গজব বেজতি হে। তো গাইজ ধুনীয়াকৈ খোৱা বোৱা কৰি আছোঁ এতিয়া ধুনীয়াকৈ চবে একেলগে খাই আছোঁ এতিয়া। চ' মাঘৰ বিহু খাব আহিছিলোঁ ৰাতি ইয়াতে বিকাশ দাৰ ঘৰতে। এতিয়া ধুনীয়াকৈ খাইছোঁ গোটেই সোপা। তো গাইজ ফাইনেলি ভাত চাত খাই এতিয়া তিনিজনে ওলাই দিব মানে যাম আৰু ইয়াৰ পৰা যাম এতিয়া খেতিৰ পৰা। তেতিয়াহ'লে ভলীবল খেলিব লাগে গাইজ। কোনে লাগিছে কালি অহা নেকি? হা কালি অহা এতিয়ালৈ যায় ঘৰত বা কি পৰিণতি চলি আছে। তো গাইজ আছোঁ এতিয়া ৰেবৰ ঘৰত। তো ধুনীয়াকৈ আমি বিহু খাব মাতিছিলে এতিয়া ধুনীয়াকৈ আমি বিহু খাই আছোঁ মানে পিঠা খাই আছোঁ গাইজ। চাব পাৰে এবাৰ দেখাই দিছোঁ। এইটো কি পিঠা কয় এইটো কি পিঠা কয় এইটো তেল পিঠা মালপোৱা অঁ এই কিবা জানিলিহে অঁ। তো গাইজ চাব পাৰে ইমানবোৰ পিঠা কোনে খাব। এফালে গাইজ আৰু চাহ আহি পাইছে ধুনীয়াকৈ। তো গাইজ চাব পাৰে ধুনীয়াকৈ চাহ দিছে খাব লাগে এতিয়া চাহটো খাব লাগিব ন গাইজ। এফালে গাইজ পিঠাকেইটা চাব পাৰি ইমান ধুনীয়া পিঠা নাৰিকলৰ পিঠা নাৰিকলৰ লাৰু তিল পিঠাই আছে গাইজ। মই তিল পিঠা বেয়া পাওঁ। হেপী বিহু। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব টু গাইজ। বাই বাই।